হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মই পৰিস্মিতা চেতিয়াই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কুকিং লাইনাৰ এণ্ড টেষ্টলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো খুব ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ দুটা ধুনীয়া ৰেচিপি। থাম্বনেইল দেখি হয়তো সকলোৱে গম পাইছে যে মই আজি কি বনাবলৈ গৈ আছোঁ। ব'লক তেন্তে মইনো কি বনাওঁ আপোনালোকেও চাওক। এইফালে মই কেইটুকুৰামান আলুৰে সৈতে মই কলডিল কাটি লৈছোঁ আৰু এইফালে মই লৈছোঁ মচুৰ দালি কেইটামান, খুব কমকৈ লৈছোঁ এইকেইটা, আৰু লৈছোঁ সৰু সৰু দুটা পিঁয়াজ, তাৰপিছতে আদা নহৰু এখিলা তেজপাত। এইখিনি মই বেলেগ এটা কামত ব্যৱহাৰ কৰিম, আপোনালোকে দেখিব মই কি কামত ব্যৱহাৰ কৰোঁ। এতিয়া এইখিনিৰে সৈতে মই কলডিলখিনি ভালদৰে বনাই আপোনালোকক দেখাম। এতিয়া মই এই আদা নহৰু পিঁয়াজ একেলগে এই চপাৰটোত পিহি ল'ম। এই চপাৰটো সকলোৱে ব্যৱহাৰ কৰিব জানে, এই ৰছীডাল টানি দিলেই হ'ল। এতিয়া এইখিনি মই ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। এতিয়া কুকাৰ এটা পাতি লৈছোঁ। এতিয়া কুকাৰটোত দিম মই মিঠাতেল। এয়া দেখিছে আপোনালোকে, তেলখিনি প্ৰায় গৰম হৈছে। এতিয়া ইয়াতে মই দি দিম কেইটামান পাঁচফোৰণ। ইয়াতে মই কেইটামান পাঁচফোৰণ দি দিলোঁ আৰু ইয়াতে মই দি দিম তেজপাত কেইখিলা। এতিয়া ইয়াত মই দিম যিখিনি মই আদা নহৰু খুন্দি থৈছিলোঁ সেইখিনি। এয়া এনেদৰে মই আদা নহৰু পিঁয়াজ কেইটামান পাঁচফোৰণ আৰু তেজপাত দি ল'লোঁ। এতিয়া ইয়াত দিম মই হালধি। এতিয়া ইয়াতে মই অলপমান হালধি দি দিলোঁ। হালধি দি মই অকণমান লৰাই দিছোঁ। অকণমান এনেদৰে সিজিবলৈ দিম, হালধি কেঁচা গোন্ধটো যোৱালৈকে। আৰু এতিয়া ইয়াত মই দিম যিকেইটা মচুৰ দালি মই ধুই ৰাখিছিলোঁ, সেই মচুৰ দালিকেইটা দি দিম। এতিয়া আকৌ ভালদৰে লৰাই লৈছোঁ। এতিয়া কুকাৰৰ মুখনিখনেৰে মই ঢাকন দি দিম। এতিয়া মই ঢাকনখন আঁতৰাই দিছোঁ। এয়া দেখিছেনে, লাহে লাহে তেল বিৰিঙি আহিছে। এতিয়া ইয়াত মই দি দিছোঁ কাটি থোৱা কলডিল আৰু আলুখিনি। এতিয়া এইখিনি মই ভালদৰে লৰাই ল'ম।
ইয়াতে এতিয়া সোৱাদ অনুসৰি মই নিমখ দিম। নিমখ দি লৈছোঁ আৰু এবাৰ ভালদৰে লৰাই দিম। এতিয়া মই আকৌ কেইমিনিটমানৰ কাৰণে কুকাৰৰ মুখনিখন লগাই দিম। ইয়াত ঢাকন লগাই দিম। এতিয়া মই ঢাকনখন আঁতৰাই চাওঁ। এতিয়া অকণমান লৰাই দিম। এতিয়া মই গৰম পানী কৰি ৰাখিছিলোঁ, এতিয়া মই ইয়াতে গৰম পানীখিনি দি দিম। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই যিহেতু গৰম পানী কৰিয়ে থৈছোঁ, গতিকে মই ইয়াতে এড কৰিম গৰম পানী। ইয়াতে মই গৰম পানীখিনি দি দিম। মোৰ ৰুমটো যিহেতু একেবাৰে ৰাস্তাৰ কাষতে, মেইন ৰাস্তাৰ কাষত, গতিকে গাড়ীৰ আৱাজ আহিয়ে থাকে। আপোনালোকে সেইবিলাক যাতে এভইড কৰে। এতিয়া মই কুকাৰৰ মুখনিখন লগাই দিম। কুকাৰৰ মুখনিখন লগাই মই 2-3টা হুইচেল মৰালৈকে ৰৈ দিম। গেছটো অফ কৰি দিছোঁ আৰু মোৰ কলডিলৰ চব্জি ৰেডি। কলডিলৰ ফুলৰ লগত দিবৰ কাৰণে মই প্ৰথমতে ইয়াত লৈছোঁ পিঁয়াজ, আদা, নহৰু মিহি কৰি লৈছোঁ, আৰু এইফালে মই তেজপাত এখিলা লৈছোঁ, আৰু ৰাতিপুৱাৰ মোৰ মাছ খাইছিলোঁ, মাছৰ মূৰ আছিলে, সেই মূৰকেইটা লৈছোঁ, আৰু এইফালে কেইটামান জালুক লৈছোঁ। এই ফুলখিনি মই অকণমান বইল কৰি লৈছোঁ, চচ এটাতে অকণমান সময় বইল কৰি ল'ম। এইখিনি প্ৰায় হৈ গৈছে, এতিয়া মই গেছটো অফ কৰি ল'ম। মই এখন কেৰাহী পাতি লৈছোঁ, আৰু ইয়াতে দিম অকণমান তেল। গৰম হৈ গৈছে, এতিয়া ইয়াতে মই দি দিম তেজপাত কেইখিলা। এতিয়া ইয়াত মই দিম মিহি কৰি থোৱা পিঁয়াজ, আদা, নহৰুৰ পেষ্টখিনি। ইয়াতে মই অকণমান হালধি দিম। অকণমান হালধি দি দিছোঁ। হালধি দিয়াৰ পাছত মই অকণমান লৰাই দিছোঁ, যাতে ভালদৰে মিলি যায়, আৰু কেইছেকেণ্ডমানৰ কাৰণে আমি এইখিনি সিজিবলৈ দিম।
এইখিনি দেখিছে তেল বিৰিঙি আহিছে। এতিয়া মই ইয়াতে দি দিম খুন্দি থোৱা জালুকখিনি। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। ইয়াত মই জালুক ব্যৱহাৰ কৰিছোঁ কাৰণে বেলেগ জলকীয়া ব্যৱহাৰ কৰা নাই। এনেদৰে 5 ছেকেণ্ডমানৰ কাৰণে এইখিনি ৰাখি থ'ম। মই এনেদৰে বইল কৰি লোৱা ফুলখিনি উঠাই কেৰাহীত দি দিম। এতিয়া ভালদৰে মই লৰাই দিছোঁ। অলপ সময় এনেদৰে সিজিবলৈ দিম। এতিয়া সোৱাদ অনুসৰি মই নিমখ দি দিম। আৰু অকণমান লৰাই দিম। ইয়াত এড কৰিম মাছৰ মূৰ কেইপিচ। এনেদৰে হেতা পাতেৰে মই ভাঙি ভাঙি মিহলাই দিছোঁ। মাছৰ মূৰকেইটা ভালদৰে ফ্ৰাই কৰি থোৱা আছে, গতিকে ধুনীয়াকৈ ভাজি গৈছে। এনেদৰে আপোনালোকেও কেতিয়াবা বনাই খাই চাবচোন আৰু কেনেকুৱা লাগে মোক জনাব। এয়া আমাৰ মাছৰ মূৰৰ লগত কলডিলৰ ফুল আৰু ভাত মিহলাই বনোৱা আঞ্জাখন ৰেডি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এয়া মই ভাত ৰেডি কৰি লৈছোঁ। এয়া আমাৰ কলডিলৰ চব্জি আৰু এয়া হৈছে কলডিল ফুল, মাছ আৰু ভাতৰ লগত কৰা আঞ্জা। বহুত ধুনীয়া হৈছে খাবলৈ, আপোনালোকেও ট্ৰাই কৰি চাব। ঠিক আছে তেনেহ'লে বন্ধুসকল, আজি মই খাই লওঁ। আকৌ আপোনালোকৰ সৈতে পুনৰ আহিম এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই। আৰু এটা কথা, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনে লাগিল। লগতে এই দুটা আইটেম আপোনালোকে ট্ৰাই কৰি চাব।